নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু মই আহিছোঁ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস উৎসৱ, মানে বিশ্বনাথ চাৰিআলি আটাইতকৈ ডাঙৰ ৰাস হয়, মানে তাতে আহিছোঁ। আৰু এইবাৰ ৰাসখনৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু বহুত ডাঙৰকৈ পাতিছে। আৰু এইফালে মেলা, মানে বাহিৰত মেলা হৈছে এয়া। আৰু এনেকৈয়ে চাই ঘূৰি ফুৰোঁতে ৰাস আৰম্ভ হৈ গ'ল। এয়া বম চম ফুটাইছে ৰাসত। আৰু ৰূপালী জয়ন্তী বৰ্ষৰ কাৰণে ইয়াত 3 দিন ৰাস হৈছে মানে। আৰু মই প্ৰথম দিনাখনৰ ভিডিঅ' দেখাই আছোঁ, মানুহ বহুত বেছি, তো বাহিৰত দেখুৱাবলগীয়া হৈছে। আৰু আমিও বাহিৰতে চাই আছোঁ কিনো। আৰু এনেকৈ ৰাস চলি থকাৰ মাজতে পুতনা ওলাই গ'ল, মানে মোৰ ফেভাৰেট পুতনাটো চাবলৈ ৰখি গ'লোঁ, আৰু নহ'লে ঘৰলৈ আহিলোহেঁতেন। পুতনাটো ওলাই গ'ল যিহেতু মই চাই দিলোঁ। আৰু এয়া পুতনা ওলাই আছে, স্ক্ৰীণতে চাই আছোঁ, আৰু ভিতৰত সোমাবলৈ জেগা নাই। ভালেই লাগিছে বাৰু পুতনা। আজিৰ ভিডিঅ' এইটোৱে, আৰু উত্তৰ চাৰিআলি ৰাস দেখুৱালোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।